নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ বজালী জিলা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বজালীৰ পাঠশালাৰ শান্তিপুৰস্থিত ভাগ্যশ্ৰী বিবাহ ভৱনত একদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আজি নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ বজালী জিলা সমিতিৰ উদ্যোগত অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যতৰ সন্দৰ্ভত এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ ৰাজ্যিক সভাপতি ডক্টৰ ৰাজীৱ কুমাৰ মহন্ত, প্ৰাক্তন প্ৰবক্তা ডক্টৰ প্ৰসন্ত কুমাৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক তথা বজালী জিলা প্ৰেছ ক্লাবৰ সদস্য হীৰেণ কলিতা, জ্যেষ্ঠ সাংবাদিক তথা বজালী জিলা প্ৰেছ গিল্ডৰ সভাপতি ধ্ৰুৱজ্যোতি তালুকদাৰ কে আদি কৰি সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ডিজিটেল মিডিয়াৰ অৰ্ধশতাধিক সাংবাদিক তথা সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত ডিজিটেল সংবাদ মাধ্যমৰ বৰ্তমান গুৰুত্ব আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰে কৰুণা মোহন শৰ্মা। বৰ্তমান অসমত ডিজিটেল সংবাদ মাধ্যমে সন্মুখীন হৈ অহা বিভিন্ন প্ৰতিবন্ধকতা, ডিজিটেল সংবাদ মাধ্যমসমূহৰ নীতি, সাংবাদিকসকলৰ দায়িত্ব আদি সন্দৰ্ভত বিভিন্নজনে বক্তব্য ৰাখে। বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ডিজিটেল সংবাদ মাধ্যমৰ ভূমিকাৰ ক্ষেত্ৰতো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। লগতে সকলোৱে ডিজিটেল মিডিয়াৰ সংবাদ পৰিৱেশনত গুণগত দিশটোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ সকলোৱে মত পোষণ কৰে। আমাৰ মঞ্চত উপস্থিত কৰণ বন্ধু পৰিপাঠক আৰু অন্যান্যসকল সকলোৱে চিনি পায়, গতিকে মই ভাগে ভাগে নাম ধৰি সম্বৰ্ধনা বা সম্ভাষণ জনোৱা নাই। সাংবাদিক বন্ধুসকল, ইয়াত আচলতে বক্তৃতা দিয়াৰ প্ৰয়োজন বা পৰিৱেশ নাই, তথাপি আমাক যিহেতু আহ্বান জনাইছে দুআষাৰ কওঁ। প্ৰথম কথা হ'ল, সাংবাদিকতা কৰাটো ইমান সহজ কথা নহয়। অথচ আজিকালি দেখা গৈছে যে সাংবাদিকতা কৰাটোৱেই যেন আটাইতকৈ সহজ কাম। গতিকে মই অতীত বন্ধুসকলক অনুৰোধ জনাম, সাংবাদিকতাৰ আদিপাঠ আমি প্ৰথমে গাত মন মগজত আনি ল'ব লাগিব। তাৰপিছত আজিকালি দেখা যায় জুই নোমোৱাতকৈ তাত থকা নিগেটিভ কথাবোৰৰ আগতে ছবি ওলাই যায়। আমি আশা ৰাখিম দেশ আৰু জাতিৰ কাম কৰিবলৈ হ'লে আমাৰ প্ৰকৃতাৰ্থত ইতিবাচক সংবাদ আমি পৰিৱেশন কৰিব পাৰিব লাগিব। বজালী জিলা জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থা বজালী জিলা সমিতি স্থাপিত 2033 খ্ৰীষ্টাব্দত স্থান পাঠশালা বজালী অসম। অভিনন্দন পত্ৰ প্ৰতি মাননীয় ৰাজীৱ কুমাৰ মহন্ত, ৰাজ্যিক সভাপতি নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থা, মুখ্য পৰিচালক সঞ্চালক ব্ৰহ্মপুত্ৰ নিউজ। সেই শ্ৰদ্ধাভাজনকো বজালী জিলা জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থাৰ পৰা আপোনালৈ জনালো ভক্তি কৰা সেৱা, অন্তৰৰ পৰা শ্ৰদ্ধা। আপোনাৰ আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছো আৰু কৃতজ্ঞ। সেই মাধ্যমৰ সামান্যৰে পৰা ধাৰাক্ৰান্ত অসম প্ৰদেশক গুৰুতৰভাৱে এক বিশেষ নিৰ্দিষ্ট বিষয়লৈ লৈ যোৱা অধ্যক্ষ হেমাৰে অসমৰ সংবাদ জগতত আপোনাৰ কৰ্মৰাজিয়ে অসমৰ বৰ্ণিল ইতিহাসত এক উল্লেখযোগ্য ভূমিকা ৰচনা কৰিছে। প্ৰথম প্ৰত্যাহ্বানসমূহ অতি সহজভাৱে গ্ৰহণ কৰি আপোনাক প্ৰদান কৰা ডিজিটেল মিডিয়া হাউচ নৰ্থ ইষ্ট এৱাৰ্ড আইকনিক ব্ৰেণ্ড এণ্ড গ্ৰেট এৱাৰ্ডছত এৱাৰ্ড 2022 বঁটা গ্ৰহণ কৰিবলৈ আপুনি সক্ষম হৈছে। আপুনি দেখুওৱা সুদক্ষ নেতৃত্বৰ কৌৰৱতা বাৰে বাৰে প্ৰমাণ কৰি দিয়ে যে আপুনি প্ৰকৃততে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্মানীয় সভাপতি হিচাপে অসমৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ সমান্তৰালভাৱে আপুনি এজন অতি দায়িত্বশীল দক্ষ সংবাদসেৱী। আপুনি ৰূপায়িত কৰা নিজৰ অধিকাৰ, ৰাইজৰ অধিকাৰ নাম বাতৰি কাকতৰ লগতে অপৰাধীৰ সন্ধানত হেল্থ কাপ নামৰ আলোচনীখন পূৰ্ণ প্ৰতিষ্ঠা
জীৱনৰ বিশ্বফলতাৰ পৰিচয়। সাংবাদিকতাৰ ব্যস্ততাৰ মাজতে সমাজৰ প্ৰতি দায়বদ্ধতা বাবে ভৱিষ্যত প্ৰজন্মৰ অনুকৰণীয় আৰু আলোচনাৰ অতন্ত্ৰ প্ৰহৰীৰূপে আত্মপ্ৰকাশ কৰক। তাৰে অনেক শুভকামনাৰে সভাপতি মঞ্জিত দাস, সাধাৰণ সম্পাদক বিশ্বজিৎ গাংগুলী, ৰূপম মেধি উপসভাপতি পল্লৱ কলিতা, উপসভাপতি মুখ্য উপদেষ্টা মণি পাঠক, তাপস ঘোষ সহকাৰী সম্পাদক, প্ৰাঞ্জল ৰয় সহকাৰী সম্পাদক, বিত্ত সম্পাদক ৰাহুল কলিতা আৰু সাংগঠনিক সম্পাদক আমিৰ হুছেইন, সদস্য গীতাৰ্থ ৰয়। গতিকে আমাৰ যিহেতু আমি আনুষ্ঠানিকভাৱে কথাটো আগবঢ়াম এতিয়া ছাৰলৈ, গতিকে আমাৰ সভাপতিকে প্ৰমুখ্য কৰি বিত্ত সম্পাদক, সহকাৰী সম্পাদক আমি সকলোৱে মঞ্চৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বজালিৰ পৰা বিশ্বজিৎ গাংগুলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।